ইয়াত অকণমান ধনিয়াও দি দিলোঁ, বিলাহী দি দিলোঁ। এতিয়া পোৱা কিনকে লোৱা এইটো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আছামিজ ব্লগাৰ পম্পি ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। দেখিব পাৰিছে আজি মই বহুত বেছি পুৱা উঠিছোঁ, বহুতে পুৱা মানে 5টামান বাজিছে, 5টা চাৰে 5টা বাজিছে। তো আজি আমাৰ ইয়াত সাপ্তাহিক বজাৰ হয়, দেওবাৰ। তো বজাৰত যাম, সেইকাৰণে সোনকালে উঠা হ'ল। তো সোনকালে বজাৰত গ'লে অলপ সোনকালে আহিব পাৰি, আৰু ৰ'দটো মানে মই সহ্য কৰিব নোৱাৰোঁ, মোৰ স্কিনৰ প্ৰব্লেম আছে, সেইকাৰণে মই অলপ ৰাতিপুৱাই যাম। তো চাই থাকক ভিডিঅ'টো। এতিয়া মই অকণমান এনেই ৰাস্তালৈ ওলাই আহিছোঁ, জুই অকণমান পুৱাওঁ বুলি। তো চাই থাকক ভিডিঅ'টো, আপোনালোকক আজি বজাৰৰ কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম। বহুত ঠাণ্ডা আজি, গাঁৱত বহুত ঠাণ্ডা, একদম হাত চাত কঁপি গৈছে মোৰ। খা বিস্কুট খা, আৰু লাগব। খা গোটেই পেকেট তাকে খা, দিম তোক। এক পেকেট বিস্কুট একলাই খায় ইহঁতে। হল তই খা, হল হল। বজাৰৰ পৰা যাই আহিলোৱে, আপোনালোকক দেখাব নাপালোঁ। মই অকলে গৈছিলোঁ কাৰণে মোবাইলটো ধৰা মানুহ নাছিলে, তো ভিডিঅ' কৰিব নাপালোঁ। তো এতিয়া আকৌ যাই আছোঁ, কি বুলি কয়, গাখীৰ আনিবলৈ। গাখীৰ তেতিয়া মই নাপালোঁ বহুত পোৱা যোৱাৰ কাৰণে। তো এতিয়া আকৌ গাখীৰ আনিব যাই আছোঁ। এইটো ফাদাৰৰ লগত যাম। তো চাই থাকক ভিডিঅ'টো। এইখন স্কুটি, চাবিটো দিলোঁ সোমাই। বটলৰ গিলা 30 টাকা এয়া ভাল না গাখীৰ? একদম ভাল। হাংমিয়ার পোয়া কিনকে লোৱা এইটো এটা মই আৰু হেৰি নকৰোঁ, 30 টাকাকে ধৰিম।
বজাৰৰ পৰা মই আহি পালোঁ, আহি পেলাই এয়া মিঠাই লৈ আহিলোঁ। এইটো পকা মিঠাই বুলি কয়। আৰু ইয়াত আছে গল্লা আৰু এইটো চাহ। তো খাই দিম আৰু নে কি, খোৱা মেইন যিহেতু। বন্ধু বান্ধৱীসকল, এতিয়া মই ভাত বনাবলৈ আহিলোঁ। তো ভাত আজি মই চব্জিটো বনাম। আজি ফুলকবি আৰু আলু অকণমান মই কাটি লৈছোঁ, দুটা পিঁয়াজ, দুটা বিলাহী আৰু এইকেইটা কৈ মাছ আছে, এইকেইটা বনাম মই। আৰু ইয়াত মই আদা নহৰু আৰু জলকীয়া চেলাই লৈছোঁ, এইটো মই এতিয়া বটিম। তো চাই থাকক ভিডিঅ'টো। তো কেৰাহীত অকণমান তেল দি দিছোঁ। মাছকেইটা ফ্ৰাই কৰি ল'ম। তেলটো অকণমান গৰম হৈ লওক। তো তেল গৰম হৈ গ'ল, এতিয়া মই মাছটো দি দিম। মাছটো ফ্ৰাই হৈ লওক। ইয়াত পিঁয়াজ দি দিছোঁ অকণমান, পিঁয়াজখিনি ভাজি লওঁ। তো মই আলুখিনি আৰু ফুলকবিখিনি এক্সট্ৰা কৰি ভাজি নলওঁ, কাৰণ ৰ'দ বহুত দিছে। বাহিৰত বনাই আছোঁ কাৰণে মোৰ এতিয়া টাইম নাই, বহুত গৰম লাগিছে। তো মই ডাইৰেক্ট ঢালি দিম চব্জিখিনি। আলুখিনি আৰু এইখিনি ভাজি ল'লে বেছি ভাল লাগিলে হয় খাই, কিন্তু উপায় নাই, বহুত ৰ'দ দিছে। এতিয়া অকণমান সিজিবলৈ ঢাকি দিওঁ। অকণমান সিজি লওক। গুচাই তাৰপিছত ইয়াত অকণমান নিমখ দি দিওঁ। নিমখ হালধি অকণমান দি দিছোঁ, হালধি তাত অকণমান নিমখ আৰু হালধি দি পেলাই মই কৰচেদি লাৰি দিছোঁ, খন্তি পাতেদি। বেলেগ একো দিয়া নাই। এতিয়া দিম অকণমান আদা নহৰু আৰু জলকীয়া বটি থোৱাখিনি ইয়াত দি দিম এতিয়া মই। তো ইয়াত মই আদা নহৰু আৰু জলকীয়া বটি থোৱাখিনি দি দিছোঁ, দেখিব পাৰিছে আপোনালোকে। অকণমান লাৰি দিওঁ আৰু আদা নহৰুৰ গোন্ধখিনি নোযোৱালৈ মই ইয়াক ভাজি থাকিম। লাৰি থাকিব লাগিব, নহ'লে জ্বলি যাব। তাৰপিছত ইয়াত অকণমান মই ৰেড চিলি অকণমান দি দিম, অকণমান ৰেড চিলি আৰু অকণমান কি দি দিম, অকণমান
এইটো অকণমান মছলা আছে, চব্জি মছলা অকণমান দি দিছোঁ, তো হৈ যাব সেইখিনিয়ে, বেলেগ একো নিদিওঁ আৰু ইয়াত বেলেগ দিবলগীয়া বস্তু নাই। তো দিব পাৰিছে, এইটো এতিয়া লাৰি দিম মই। অকণমান আদা নহৰুৰ গোন্ধখিনি যোৱালৈ মই এইটো লাৰি থাকিব লাগিব, তো চাই থাকক। মোৰ ভাজা হৈ গ'ল, মোটামুটি হৈয়ে গ'ল। এতিয়া মই ইয়াত পানী দিম, অকণমান পানী দি পেলাই মই লাৰি দিছোঁ। এতিয়া মই কিমানখিনি পানী লাগে চব্জিত, তো পানী মই এতিয়া দি দিম। পানী মই দি দিছোঁ। হৈ যাব। এতিয়া অকণমান লাৰি পেলাই এতিয়া সিজিবলৈ মই ঢাকি দিম, তাৰপিছত মাছখিনি ঢালি দিম। চাই লওক এবাৰ। বেছি ইমান ভালকৈ নাজানো, তথাপিতো মই এনেকৈ বনাই খাওঁ বেছিভাগ। তো মোটামুটি হ'ব আৰু আঞ্জাখন। ইয়াত মই মাছকেইটা এতিয়া দি দিওঁ, তাৰপিছত বিলাহীকেইটা দি দিম। তো মই মাছকেইটা দি দিলোঁ। মাছকেইটা দি দিলোঁ, এতিয়া মই বিলাহীখিনি দি দিম। ইয়াত অকণমান ধনিয়াও দি দিলোঁ, বিলাহী দি দিলোঁ। এতিয়া হ'ব আৰু উতলি আছে, অকণমান হ'লে নমাই দি দিম। তো চাই লওক। তো ভালকৈ এনেই এইটো ৰেচিপি টাইপত দিয়া নাই মই, জাষ্ট এনেই বনাই পেলাই এনেই বোলো ভিডিঅ'কে বনাই দিওঁ, সেইকাৰণে দি দিছোঁ। ৰেচিপি হিচাপত দিয়া নাই দেই। তো দেখিব পাৰিছে, এইটো আমাৰ ডাঙৰ বাই। তো শাৰী আছে, বহুত কাম কৰি আছে বেচেৰা। হাজিৰা বোলে। তো টাইম হৈ গ'ল, এতিয়া যাব হৈছে। তো সেইকাৰণে পূৰা একদম ফটাফট কাম কৰি আছে। ঠেলা চেলা লৈ ওলাই আহিছে একেবাৰে। চাওক চাওক কিমান কৰ্মী। আই গৰু কি বেয়া বেয়া কৰি আছা। তো আমি ইয়াতে বহি আড্ডা কৰি আছোঁ। এইটো হ'ল উজ্জ্বল, মোৰ ভাইটি, গাঁৱৰে ভাইটি। চাওক মুখখন দেখাই দে এবাৰ, মুখখন দেখাই দে এবাৰ। এইটো আৰু সেইটো আমাৰ ভাইটি বাবু। আমি ইয়াতে বহি পেলাই আড্ডা মাৰি আছোঁ। বহুত গধূলি হৈ গ'ল, ভিডিঅ'টো ইমান এটা ভাল নহ'ব চাগে। এবাৰ হাই কৰি দে, এবাৰ হাই কৰি দে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোক সকলোৱে অকণমান হ'লেও ভাল পাইছে। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। তো বিশেষ মই ভালকৈ ভিডিঅ' বনাব পৰা নাই, ক'তো যাই পেলাই ব্লগ বনাব পৰা নাই মই। তাৰ কাৰণে মই আপোনালোকৰ ওচৰত একেবাৰে ক্ষমা খুজিছোঁ দেই। তো এতিয়া মোৰ পৰীক্ষাৰ কাৰণে মই ঘৰত আহিছোঁ। মই কৈছোঁ আগতে, মই থাকোঁ গুৱাহাটীত। যেতিয়া মই গুৱাহাটীলৈ গুচি যাম, মোৰ পৰীক্ষা শেষ হ'লে মই গুৱাহাটীলৈ গুচি যাম। 28 তাৰিখে গুচি যাম মই। তেতিয়া মই আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এনেকৈ গুৱাহাটীতে কিছুমান ভাল ভাল ঠাই আছে আপোনালোকক দেখুৱাবলগীয়া, জানে সকলোৱে। কিন্তু তথাপিতো মই সেনেকুৱা ওচৰে পাঁজৰে যিমান ভাল ভাল ঠাই আছে, সেই ঠাইবোৰত যাই পেলাই আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো তেতিয়ালৈ বাই। এইকেইদিন মই ঘৰুৱা ভিডিঅ' বনাই থাকিব লাগিব, যিকেইদিন ঘৰত আছোঁ। তাৰ কাৰণে আপোনালোকে একেবাৰে মোক বেয়া নাপাব। তো আজিলৈ বিদায় লৈছোঁ, আৰু লগ পাম বেলেগ এটি ভিডিঅ' লৈ পেলাই।